নমস্কাৰ, আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'ৰ সৈতে টুইনছ প্ৰণীতিন এটা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এজন আৰক্ষী বিষয়া আৰু এজন মুখ্যমন্ত্ৰীৰ মাজৰ সঁচা কাহিনী। যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। 1968 চন। সেই সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং। শ্বিলঙৰ মুখ্যমন্ত্ৰীজনে তেওঁৰ বাসভৱনত এখন বৈঠক আহ্বান কৰিছিল। সেই বৈঠকখনৰ আলহী আছিল ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু এজন অসমৰ আৰক্ষী বিষয়া। আৰক্ষী বিষয়াজন সময়মতে গৈ বাসভৱনত উপস্থিত হ'ল। কিন্তু বিশেষ অসুবিধাৰ বাবে ডক্টৰ ভূপেন হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভা বৈঠকখনত উপস্থিত থাকিব নোৱাৰিলে। তেওঁলোকে আলোচনা আৰম্ভ কৰোঁতে 8 বাজিল আৰু আলোচনা কৰোঁতে কৰোঁতে 10 বাজি গ'ল। বহুত ৰাতি হোৱা বাবে মুখ্যমন্ত্ৰীজনে আৰক্ষী বিষয়াজনক ভাত খাবলৈ অনুৰোধ কৰিলে। কিন্তু আৰক্ষী বিষয়াজনে ভাত খাবলৈ অমান্তি হ'ল। তেতিয়া আৰক্ষী বিষয়াজনে ক'লে যে শহুৰকৰ ঘৰতেই গৈ তেওঁ ভাত খাব। কিন্তু মুখ্যমন্ত্ৰীজনে ক'লে যে ইমান ৰাতি তুমি কেনেকৈ যাবা? তেতিয়া আৰক্ষী বিষয়াজনে ক'লে মই খোজকাঢ়িয়েই যাম। তেতিয়া মুখ্যমন্ত্ৰীজনে ক'লে ইমান ৰাতি তুমি খোজকাঢ়ি অকলে যাবা? গতিকে মোৰ টেক্সিখনৰেই গৈ তোমাক থৈ আহিম। তেতিয়া সেই সময়ত টেক্সিৰ চালকজনো নাছিল। তেতিয়া মুখ্যমন্ত্ৰীজনে ক'লে এতিয়া চালকজনো নায়েই যেতিয়া ময়েই গৈ তোমাক থৈ আহিম। আৰক্ষী বিষয়াজনে ভাবিলে যে অসমৰ মুখ্যমন্ত্ৰী এজন হৈ এজন সাধাৰণ আৰক্ষী বিষয়াক নিজে গাড়ী চলাই থৈ আহিব, সেইটো অসম্ভৱ কথা। এইটো কথাত তেওঁৰ অকণমানো ভাল নালাগিল। তেওঁ নিজে অলপ শংকাবোধ কৰিলে। তেতিয়া আৰক্ষী বিষয়াজনে ক'লে যে ইমান ৰাতি আপুনি মোক থৈ আকৌ অকলে ঘূৰি আহিব নালাগে। গতিকে ময়েই আপোনাৰ টেক্সিখন লৈ যাম আৰু ৰাতিপুৱাই আপোনাৰ টেক্সিখন পঠিয়াই দিম। তেতিয়া আৰক্ষীজনৰ কথাত মান্তি হৈ তেওঁক টেক্সিখন দি পঠিয়াই দিলে। তেওঁ টেক্সিখন লৈ আগুৱাই গৈছিল পাইন গছৰ মাজেৰে। আৰু তেতিয়াই পাইন গছৰ মাজেৰে জোনৰ পোহৰত জিলিকিছিল পাইছৰ স্কটলেণ্ড। সেই মহান মুখ্যমন্ত্ৰীজনেই আছিল প্ৰয়াত বিমলা প্ৰসাদ চলিহা আৰু আৰক্ষী বিষয়াজন আছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্য। তেওঁলোকৰ মহানুভৱতা সদায় ইতিহাসৰ পাতত জিলিকি ৰ'ব।